সাবস্ক্ৰাইব কৰিব এডুকেশ্যন ফৰ ইউ চেনেলটো আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে পৃথিৱীৰ বিভিন্ন দেশ আৰু ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ। ব'লক আমি এতিয়া পোনে পোনে ভিডিঅ'টোলৈকে যাওঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দেশ অষ্ট্ৰেলিয়া, ৰাষ্ট্ৰীয় প্ৰতীক কেংগেৰু। দেশ বাংলাদেশ, ৰাষ্ট্ৰীয় প্ৰতীক ভেটফুল। দেশ বেলজিয়াম, ৰাষ্ট্ৰীয় প্ৰতীক সিংহ। দেশ কানাডা, ৰাষ্ট্ৰীয় প্ৰতীক ভেটফুল। দেশ ফ্ৰান্স, প্ৰতীক ভেট। দেশ ভাৰত, প্ৰতীক অশোক স্তম্ভ। দেশ ইৰাণ, প্ৰতীক গোলাপ। দেশ আয়াৰলেণ্ড, প্ৰতীক শামৰক পাত। দেশ ইটালী, প্ৰতীক বগা বেত। দেশ আইভৰী কোষ্ট, প্ৰতীক হাতী। দেশ লেবানন, প্ৰতীক কেদাৰ গছ। দেশ নেদাৰলেণ্ড, প্ৰতীক সিংহ। দেশ জাপান, প্ৰতীক ক্ৰিচেন্থিমাম। দেশ লাক্সেমবাৰ্গ, প্ৰতীক মুকুটৰ সৈতে এটা সিংহ। দেশ নৰৱে, প্ৰতীক সিংহ। দেশ স্পেইন, প্ৰতীক ঈগল। দেশ শ্ৰীলংকা, প্ৰতীক সিংহ। দেশ ব্ৰিটিছ গণৰাজ্য, প্ৰতীক গোলাপ। দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, প্ৰতীক সোণালী দণ্ড। দেশ জাৰ্মানী, প্ৰতীক গোমধানৰ ফুল। দেশ চিৰিয়া, প্ৰতীক ঈগল। দেশ পাকিস্তান, প্ৰতীক কাচিজোন। দেশ তুৰস্ক, প্ৰতীক কাচিজোন আৰু তৰা।